মাটি আৰু স্মল টি গ্ৰোৱাৰৰ ওপৰত ষ্টেটমেণ্ট দিব বিচাৰিছে। গতিকে আজিৰ এই পবিত্ৰ দিনত আপোনালোক সকলোকে অভিনন্দন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ লগত আমাৰ চৰকাৰৰ হৈ পেলাই উপস্থিত আছে লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ হাউদ ডাঙৰীয়া আৰু লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰে আমাৰ জইণ্ট ছেক্ৰেটাৰী ৰিণ্টু বড়ো ডাঙৰীয়া। আমি ইয়াত তিনিটা ভাগত আপোনালোকৰ সন্মুখত আমি প্ৰেছ মিট দিব বিচাৰিছোঁ। মই জেনেৰেলি যোৱা 3 বছৰত 3.5 বছৰত আমাৰ চৰকাৰে কিমানখিনি মাটি দিবলৈ সক্ষম হ'ল এইখিনি আপোনালোকক তথ্য সহকাৰে দিব বিচাৰিছোঁ। 2 নম্বৰত আমাৰ হাউদ ডাঙৰীয়াই যোৱা 23 ছেপ্টেম্বৰত আমাৰ যি স্মল টি গ্ৰোৱাৰসকলক লৈ পেলাই যি আমি প্লান এণ্ড পলিচি লৈছোঁ ইয়াৰ ওপৰত আৰু মিছন বৈশ্যমতী আৰু আমাৰ যিসকল নন কেটেগৰিজেল ভিলেজ আছে 50টা নন কেটেগৰিজেল ভিলেজ আছে ইয়াৰ ওপৰত ছাৰ্ভে ৰিছাৰ্ভে কৰাৰ কিছুমান ডেটা আপোনালোকক দিব বিচাৰিছে। আৰু তৃতীয়তে আমাৰ ৰিণ্টু বড়ো ডাঙৰীয়াই প্ৰিমিয়াম অন লেণ্ড ছেটেলমেণ্ট যোৱা 4 জুলাই 2024 EC মিটিঙত আমাৰ যিটো পলিচি আমি এডপ্ট কৰিলোঁ ইয়াৰ ওপৰত আপোনালোকৰ সন্মুখত বিশ্লেষণ কৰিব। জয়তে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে এই সময়ত আহি আমাক সহায় কৰাৰ কাৰণে উপস্থিত হোৱাৰ কাৰণে। আমাৰ চৰকাৰে যোৱা মে 2021 চনৰ পৰা আগষ্ট 2024 চনলৈকে আমি টোটেল দুবাৰকৈ লেণ্ড মেলা পাতিলোঁ। এই লেণ্ড মেলাৰ সময়ত আমি 27,775টা ফেমিলিৰ লেণ্ড সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছোঁ। আৰু 2 নম্বৰত আমি লেণ্ড ছেটেলমেণ্ট অফলাইন লেণ্ড ছেটেলমেণ্ট আমি সমাধান কৰিবলৈ সক্ষম হৈছোঁ 1875। লেণ্ড এলাইনমেণ্ট দিবলৈ সক্ষম হৈছোঁ 30,131টা আৰু পাট্টা লেণ্ড ডিষ্ট্ৰিবিউশ্যন আমি দিবলৈ সক্ষম হৈছোঁ 12,250টা। তাৰপিছত মিউটেশ্যন আমাৰ সমস্যা সমাধান হৈছে 38,166টা। ৰিক্লাছিফিকেশ্যন আমাৰ সমস্যা সমাধান হৈছে 707টা। কনভাৰ্চন হৈছে 921টা। টোটেল আমাৰ লেণ্ডৰ সমস্যা সমাধান হৈছে 1,11,115টা। তাৰ বাহিৰেও আমাৰ ফৰেষ্টৰ লেণ্ডৰ সমস্যা সমাধান হৈছে 32,180টা। সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যি অফিচিয়েল কাম আছে তাৰ দ্বাৰাই আমি 32,180 যদি প্লাছ কৰোঁ টোটেল আমি 1,43,995টা মাটিৰ কেছটো আমি সমাধান কৰিবলৈ সক্ষম হৈছোঁ তথা আমাৰ 1,43,995 ফেমিলিক আমি মাটি দিবলৈ সক্ষম হৈছোঁ। এইখিনি ডেটাটো মই আপোনালোকক দিলোঁ। দ্বিতীয়তে মই আমাৰ হাউদ ডাঙৰীয়াক আমাৰ যোৱা 23 ছেপ্টেম্বৰৰ যি EC মিটিং কি পলিচি এডপ্ট কৰা হ'ল আৰু মিছন বৈশ্যমতীৰ দ্বাৰাই ছাৰ্ভে ৰিছাৰ্ভে কি কৰা হ'ল সেইটো আপোনালোকক জনাবৰ কাৰণে মই অনুৰোধ কৰিম। অফলাইন 1,43,995 আৰু অনলাইন 72,000 নিয়াৰ এবাউট 2,20,000 মানুহৰ মাটিৰ সমস্যা আমাৰ BTCত বৰ্তমান সমাধান হৈছে। আৰু আগন্তুক আমাৰ যি 5 বছৰীয়া যি কাৰ্যকাল হ'ব অৰ্থাৎ 2025 চনৰ 15 ডিচেম্বৰলৈকে আমি 100% উজাৰি কাম কৰিবলৈ বিচাৰিছোঁ। আপোনালোকৰ সহায় সহযোগিতা বিচাৰিম। থেংক ইউ।